আৰু আমি আচৰিত হওঁ যে শান্তকল কৰিব খুজিছে কি সৰ্বানন্দ সীমন্তই এই পুলিচ মিলিটাৰী ৰেপিড একশ্যন ফৰ্চৰ মাজৰ শান্তি সমদলৰ যোগেদি শান্তিৰ নোবেল বঁটা বিচাৰিছে নেকি? এই কথা মই আচৰিত হওঁ। গতিকে শান্তি তেনেকৈ নাহে আৰু অশান্তি কোনে আনিছা? অশান্তি আনিছা তোমালোকে, অশান্তি আনিছা তোমালোকে। এই যে তোমালোকে সভাই সভাই গৈ ফুৰা যে টায়াৰ জ্বলিছে, ক'ৰবাত শিলগুটি বৰ্ষণ হৈছে, মুখ্যমন্ত্ৰীৰ গৃহত শিলগুটি বৰ্ষণ হৈছে, হ'বই। এয়া ৰাইজৰ জনতাৰ খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশ। আৰু বাৰে বাৰে ক'বলৈ লাগিছে, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ থাকে, ক'বলৈ বন্ধ কৰিব কৈছো। এই কথা বাৰে বাৰে কৈ নাথাকিব। তোমালোকে সেইসকল শ্বহীদৰ মাতৃৰ কানুন শুনা নাইতো। 1 ঘণ্টাত গুলিয়াই 5 গৰাকী ফুল কমলীয়া শিশুক হত্যা কৰিছা আৰু বাৰে বাৰে কৈ থকা টায়াৰৰ জুইৰ অশান্তিৰ কথা কৈ থকা লজ্জা নোপোৱা? তুমি মানুহ নহয়, তোমাৰ গাত মানৱীয়তা নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তুমি যদি মানুহ হোৱা, তোমাৰ গাত যদি তিল মানৱীয়তা আছে, 1 ঘণ্টাত 5 গৰাকী শিশু নিৰ্বোধ শিশুক হত্যা কৰাৰ পাছত টায়াৰৰ জুইৰ অশান্তিৰ কথা ক'বলৈ লজ্জাবোধ যদি তোমাৰ তিল মানুহ নাই, বন্ধ কৰা এইবোৰ কথা। বুকু সোধা কৰা মাতৃকেইগৰাকীৰ হৃদয়ৰ স্পন্দন যদি তুমি শুনা নাই, তুমি যদি মানুহ হয়, তুমি যদি শয়তান নহয়, দম আছে যদি, সাহস আছে যদি কোৱা তোমালোকে হত্যা কৰিলা, শ্বহীদ ঘোষণা কৰিছো, শ্বহীদ ঘোষণা কৰিছো। এইসকল ব্যক্তিক লজ্জাবোধ নাই, লাজবোধ নাই। বাৰে বাৰে কয় টায়াৰৰ বোলে ধোঁৱাইহে বেছি চাৰিওফালে বিশৃংখল সৃষ্টি কৰিছে। গতিকে এইবোৰ শব্দ বাক্য ক'বলৈ আমি নকবৰ কাৰণে সক্ৰিয় নিদিছো। আৰু এটা কথা ক'ব খুজিছো, যদিহে তুমি সঁচাকে মানুহ হোৱা, বিচনালৈ যেতিয়া যোৱা, বিচনাত যেতিয়া নিদ্ৰাত মগ্ন হোৱা, নিদ্ৰালৈ যোৱাৰ আগত এবাৰ মনত পেলাই চাবা সেই বুকু সোধা কৰা মাতৃসকলৰ তেওঁলোকৰ আৰ্তনাদ আৰু তেওঁলোকৰ চকুলো। আৰু তাৰ পাছত তুমি ৰাস্তাই ৰাস্তাই টায়াৰ জ্বলোৱাৰ কথা ক'বলৈ সাহস কৰিবা। এই কথাই মই প্ৰত্যাহ্বান জনাইছো। আৰু বহু কথা কৈছে, আজি উত্তৰ দিবলৈকে আহিছো। জাগিৰোডৰ সভাত কোৱা, জালুকবাৰীত কোৱা সভাৰ প্ৰতিটো কথাৰ উত্তৰ আজি মই দিম, আৰু সেইকাৰণে আহিছো। প্ৰতিটো শব্দ বাক্যৰ উত্তৰ আছে। কৈছে বোলে আমি কি ভুল কৰিলো, মই কি ভুল কৰিলো, মই বোলে কি ভুল কৰিলো, বাৰে বাৰে কৈছো। এটা ভুলৰ কথাই কৈছো, এটা বেছি কথা নকওঁ। এটা বাকীবোৰ ৰাইজে জনতাই ক'ব বা আমিও পিছত কম। এটা ভুল খালি মনত ৰাখা, ছাত্ৰ সন্থাৰ সভাপতি আছিলে 8 বছৰ। সেই 8 বছৰৰ সময়ত নিজৰ কান্ধত এটা মোনা লৈ ফুৰিছে। মোনাটোত আছিল শ্বহীদসকলৰ ৰক্তেৰে ৰঞ্জিত কৰা ইতিহাসৰ মাজেৰে নিগৰি অহা অসম চুক্তি নামৰ এখন দলিল, যিখনক কৈছিলা তোমাৰ কাৰণে আছিলে গীতা, কোৰাণ আৰু বাইবেল। আৰু যেতিয়া সেই মুখ্যমন্ত্ৰী নামৰ আসনখনৰ লালসাত যেতিয়া কৰিলা, ক্ষমতাত যেতিয়া অন্ধ হৈ গলা, তাৰ পাছত এই ক্ষমতাৰ খং আৰু লালসাত হঠাৎ গীতা, কোৰাণ, বাইবেলত থকা যিবোৰ বেদ বাক্য যিবোৰ আছে, এইবোৰ হঠাৎ পাহৰি গলা। পাহৰি গৈ যিটো সময়ত তুমি কৈছিলা যে 71 চনৰ 24 মাৰ্চৰ মাজ নিশালৈকে অহা সকলো বিদেশী আমি ললো, 71 চনৰ 25 মাৰ্চৰ পিছত অহা সকলো বিদেশী হিন্দুৱে হওক মুছলমানেই হওক যাব লাগিব।